শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। এয়া পাত কাটি আছোঁ, হৈ গ'ল। এতিয়া পাতখন লেৰেলাই লৈছোঁ। আজি ভাবিছোঁ মাছ পাতত দিয়া বনাম। এয়া চব ৰেডি কৰি আছোঁ আৰু মাছ, ইফালে পিঁয়াজ কাটি ল'লোঁ। এতিয়া দিছোঁ ৰচুন আদা, বিলাহী কাটি লৈছোঁ। এয়া বিলাহী দিছোঁ, এয়া বিলাহী। এইফালে দি দিলোঁ মই এতিয়া ধনিয়া দি দিছোঁ। এয়া জালুক, গোটা জালুক দিছোঁ। জালুকটো পিচিও দিব পাৰে, পিচি দিলে মানে সোৱাদটো বেছি হয়। মই বেটাক দিম, সেইটো কাৰণে মই গোটাকেই দিছোঁ। এয়া তেল দি দিলোঁ। এইফালে দিছোঁ হালধি আৰু এতিয়া নেমু চেপি দিছোঁ অলপ। এইফালে ৰেডি হৈ গ'ল। এয়া সানি লৈছোঁ মই ভালকৈ, গোটেইখিনি সানি লৈছোঁ। গোটেইখিনি ভালকৈ সানি ল'ব লাগিব। এয়া সানি হৈ গ'ল। এতিয়া মই পাতত দি দিম। এয়া ৰেডি হৈ গ'ল গোটেইখিনি সানি। এয়া পাতত দি দিছোঁ। পাতখন লেৰেলাই ল'লে মানে বান্ধিবলৈ ভাল হয়, নহ'লে ফাটি যায় পাতখন। ভালকৈ লেৰেলাই ল'ব পাতখন। এয়া বান্ধি ল'লোঁ। এয়া ৰেডি হৈ গ'ল। তাৰপিছত মই ওপৰত আৰু এটা লেয়াৰ দিছোঁ। পাতৰ ওপৰত ফইল পেপাৰ দি দিছোঁ। এয়া পানী গৰম হৈ গ'ল, ষ্টেণ্ডডাল দি দিলোঁ। এয়া মই ৰেডি কৰি ল'লোঁ গোটেইখিনি। এতিয়া দি দিলোঁ, ঢাকি দিছোঁ ভালকৈ। ভাপত সিজিব মাছটো যিহেতু, সেইকাৰণে ভালকৈ ঢাকি দিব আৰু। এয়া বন্ধাকবি ৰেডি কৰিলোঁ। এয়া বেটাৰ ভাত হৈ গ'ল। ইফালে মাছ ৰেডি। কি ধুনীয়া হৈছে। মইতো ভালেই দেখিছোঁ বাৰু, আপোনালোকে কেনেকুৱা দেখিছে কমেণ্টত জনাব। বন্ধুসকল, আজি দুপৰীয়াৰ ভাত সাজ ল'বলৈ লৈছোঁ। এয়া মাছ পাতত দিয়া বনাইছিলোঁ। এয়া তাৰ লগতে খাম আজি। এয়া লৈ লৈছোঁ মাছ পাতত দিয়া। এয়া বন্ধাকবি ভাজি, দাইল আৰু চাটনি অলপ লৈ লৈছোঁ। এতিয়া টেষ্টটো কৈছোঁ বাৰু কেনেকুৱা হৈছে। মজা। এতিয়া মই খাই লওঁ। আপোনালোকে যদি খোৱা নাই, আপোনালোকে খাই লওক। আজি ইমানতে।